তো গাইজ কি খবৰ আজি মই আপোনালোকৰ ওচৰত ট্ৰিক্স লৈ আহিছোঁ মানে আপোনালোকে চবৰে হাতত আজিকালি স্মাৰ্টফোন থাকে আৰু চবৰে মোবাইলটো স্মাৰ্টত চলাব মন যায় হয়নে নহয় আৰু যেতিয়া আপোনালোকে কোনোবা ফ্ৰেণ্ডক ডাইল কৰে মানে কল কৰে আপোনালোকে কি কৰে ডাইৰেক্ট আপোনালোকে কল লিষ্টত যায় তাৰপিছত আপোনালোকে কণ্টেক্টত যায় কণ্টেক্টত গৈ কেনে আপোনালোকে নাম্বাৰটো চাৰ্চ কৰাৰ পিছত ডাইল কৰে আপোনালোকে এতিয়াৰ পৰা সেইবোৰ একো কৰিব নালাগে ডাইৰেক্ট আপোনালোকে যাব লাগিব ডাইলাৰত মানে ডাইলাৰত গৈ কেনে আপোনালোকে ডাইৰেক্ট তাতে কিবৰ্ডখনত লিখাই থাকিব নাম্বাৰৰ তলত এলফাবেটবিলাক লিখা থাকে তো আপোনালোকে কি কৰিব লাগিব মই কৈ আছোঁ আপোনালোকে স্ক্ৰীনশ্বটত দেখাই আছোঁ আপোনালোকে চাই ল'ব আৰু তেনেকৈ কৰিব আপোনালোকে নিশ্চয় সফল হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকিব পলাই নাযাব বহুতে ইজি হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু যদি মোৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে মোৰ ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আপোনালোকে কি কৰিব ডাইৰেক্ট ডাইলাৰত যাব ডাইলাৰত গৈ কেনে আপোনালোকে আগতে কি কৰিছিলে ডাইৰেক্ট কণ্টেক্টত যায় কণ্টেক্টত গৈ কেনে আপোনালোকে ইয়াতে চাৰ্চ কৰাৰ পিছত এনেকৈ অহাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি আকৌ ডাইল কৰে এতিয়াৰ পৰা আপোনালোকে সেইবোৰ একো কৰিব নালাগে আপোনালোকে কি কৰিব ডাইৰেক্ট ডাইলাৰত যাব যাই কেনে আপোনালোকে ইয়াতে লিখাই আছে নাম্বাৰটো এলফাবেটবোৰ মই এতিয়া ফোন কৰিম কুন্তলমণি নাথ মই ডাইৰেক্ট দেখাই আছোঁ আপোনালোক কেনেকৈ ফোন কৰি আছোঁ ইয়াতে 5ত আছে কে ইউত আছে 8 এনত আছে 6 8ত আছে টি 2ত আছে এ 5ত আছে এল তো দেখিলে আপোনালোকৰ ওচৰত এনেকৈ নামটো আহি গ'ল তাৰপিছত আপোনালোকে ইয়াতে ডাইৰেক্ট ক্লিক কৰি ডাইল কৰিব পাৰিব এইগিলা ট্ৰিক্সটো আপোনালোকে ইউজ কৰি চাব বহুতেই ভাল বহুতেই ইজি হয় আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ঘণ্টা বটনটো দবাই থৈ যাব যাতে মোৰ নেক্সট ভিডিঅ' যদি আহে আপোনালোকে সোনকালে পাব এতিয়ালৈ বাই বাই